हाय हेलो नमस्कार वेलकम टू बैक माय यूट्यूब चैनल। सो गाइस আজি ভিডিওটো এনেকা হ'বলৈ গৈছে মানে বেলেগতকৈ বেলেগ হ'বলৈ গৈছে। তো ভিডিওটো হেকলকে চাই দিবা তেতিয়া ভিডিওটো মজা পাবা। সো গাইস আজি মানে দিনৰ ভিডিওটো স্টার্ট কৰিব নোৱাৰিলো গতিকে এটা সন্ধিয়া স্টার্ট কৰিছে আৰু গতিকে ভিডিও কোৱালিটি ইমান ভাল অহা নাই 5:30 বাজিলে এটা সন্ধিয়া হ'ল আৰু বেলি ডুবিলে দেখিছে আন্ধাৰ হৈ আহিছে। তো ভিডিওটো হেকলকে চাই দিবা। আজি মানে আমাৰ ঘৰৰ ওচৰৰ বৰ নামঘৰত আজি ভাওনা আছে, ভাওনাখন চাবলৈ যাম বুলি ভাবিছোঁ। গতিকে মই যাম আপোনালোকক দেখাম যিমান পাৰোঁ ভিডিওটো হেকলকে চাবা যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে ব'লা ভিডিওটো আজি একেচাতে শেষৰ নামঘৰত গৈ লগ পাই আছোঁ নে কি কোৱা বাৰু হয়নে বাৰু? তো গাইছ মানে ভিডিওটো এতিয়া নামঘৰলৈ আমি বৰ্তমান যাবলৈকৈ ওলাই আহিছোঁ লগৰকেইটাৰ লগত আৰু ভিডিওটো এতিয়া মই ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। যিহেতু অথনি আজিৰ দিনটোৰ ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব পাৰে, যিহেতু অথনিও সন্ধিয়া সময়ত মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সন্ধিয়া সময়ত বেলি ডুবিলে বতৰটো আন্ধাৰ হৈ আহিছে, সেইকাৰণে আজি ভিডিঅ' কোৱালিটি ইমান ঠিক নহ'ব পাৰে। চ' ভিডিঅ'টো হেকলকে চাই দিবা। ব্লগটোত ধামাকা হ'বলৈ গৈ আছে। আমি বৰ্তমান এতিয়া লগৰ চাৰিটাই গৈছোঁ। সেইকেইটা দেখি আছে এইটো এটা সৰু পোৱালি এইফালে ধৰ হাঁহি দে কিবা এটা কৈ দিয়ক। মোৰ চেনেল ছাবস্ক্ৰাইব কৈ দিয়ক, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। তুমিও এইফালে যা কিবা এটা কৈ দিয়ক। মানে দেখিছা নে এইফালে কিবা এটা ক'ব গৈছে আকৌ পলাইছে বেকত দেখিছে নেকি মানে চাগে ঘূৰাই থাকিব। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই দিবা। ব্লগটো আজি বহুত ধামাকা হ'বলৈ গৈছে। তো ব'লা এতিয়া গৈ থাকোঁ আৰু ভাওনা যিহেতু মানে এইখন ভাওনা আছে ভাওনাখনৰ নাম কি আছিলে ঐ ভাওনাখনৰ নাম হেৰি কি গজকেtu উপাখ্যান আছিলে। ভাওনাখন কিন্তু বহুত ধামাকা হ'ব কিন্তু দেই, মানে আখৰা চেনেল চাবলৈ যাবলৈ নহ'ল বোলে ধুনীয়া ভাওনা হৈছে। তথাপিও ব'লা ময়ো যাওঁ, যিমান পাৰোঁ তোমালোকক দেখুৱাব চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই দিবা হয়নে নহয় বাৰু? তো এতিয়া ব'লা আমি গৈ থাকোঁ, ব'লা একেবাৰে গৈ নামঘৰ দেখি আছে আমি এতিয়া গৈ নামঘৰ লগ পাইছোঁ। তো মানে বন্ধুসকল মই ব্লগ বনোৱাৰ এইটোৱে কাৰণ যে যিহেতু মই মানে চেনেলত ৰ'ষ্টিং ভিডিঅ' বনাই আছোঁ, তাৰ ৰ'ষ্টিং ভিডিঅ' মানে এইকেইদিন আপলোড কৰিব পৰা নাই, যিহেতু মানে কিছুমান প্ৰব্লেম হৈছে সেইকাৰণে মই ৰ'ষ্টিং ভিডিঅ' বনাব পৰা নাই। চ' সেইকাৰণে মই ব্লগ আপলোড কৰিছোঁ। চ' সকলোৱে আদৰি ল'বা বুলি আশা ৰাখিলোঁ আৰু গতিকে মোৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে। সকলোৱে ছাপোৰ্ট কৰিবা বুলি আশা ৰাখিল, মৰম দি যাবা এনেদৰে আগলৈ এনেদৰে ছাপোৰ্ট কৰি যাবা। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ব্লগটো পূৰা ধামাকা হ'বলৈ গৈ আছে। তো এতিয়া আৰু একেচাতে গৈ মানে নামঘৰতে লগ পাম আৰু নামঘৰত কি হয় কি নহয় চব দেখাই আছোঁ। তো এতিয়া আৰু নেকি কোৱা এতিয়া ইমানতে আমি আৰু সামৰণি মাৰোঁ। যিহেতু একদম এটা কি ধুনীয়া ভিউ তোমালোকক দেখাইছোঁ মানে এতিয়া জোনাক নিশা হৈছে, যোনটো মানে এনেকুৱা ধুনীয়াকৈ উলিয়াইছে যোনটো দেখিছা বাৰু। এতিয়া মানে ৰাতি হোৱা যেন কিন্তু লগাই নাই, একদম ধুনীয়া এটা পোহৰ মানে ভিউ দি আছে দেই। গতিকে লাইট নহ'লেও চাগে মানে নহয় নেকি? লাইট নহ'লেও যাব পাৰিম। তথাপিও আমি এতিয়া গৈ আছোঁ আৰু কি কওঁ কিবা ক'বা নি? আপোনালোকে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব কিন্তু। লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা। লগতে নতুনকৈ যিসকলে মোৰ ভিডিঅ'টো চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' এতিয়া গৈ থাকোঁ ভাওনাখন চাওঁগৈ নেকি? তো বন্ধুসকল দেখিবলৈ পাইছে মই পেইণ্টিং চলি আছে ইয়াতে পেইণ্টাৰ ঘৰত আহিলোঁ আৰু ইয়াত এইফালে আমাৰ হনুমান আৰু এয়া যিহেতু পেইণ্টিং চলি আছে এইফালে আমাৰ ইয়াত চলি আছে দাড়ি চাড়ি লগাইছে মেকআপ কৰি আছে আৰু। তো ভিডিঅ'টো তোমালোকে শেষলৈকে চাই দিবা, দেখি চাই কেনেদৰে পেইণ্টাৰ কৰা হৈ আছে। চ' এয়া আমাৰ এইফালে কৃষ্ণ লাগিছে নেকি ধুনীয়া লাগিছে বা হাঁহি মিলা ভাল দিব নহয় নে বাৰু? তো এইফালে হৈ আছে আৰম্ভ। এইফালে আমাৰ আহি গ'ল গজকেtu ৱা কি ধুনীয়া লাগিছে কিন্তু দেই গজকেtu। এইফালে আমাৰ এইফালে তপন দা আহিলে, এয়া দেখি আছে বুলি দেখুৱাই আছোঁ আৰু যিমান পাৰোঁ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা অলপো স্কিপ নকৰাকৈ। এইফালে এজন নামটো নাজানো নহয় কোনে, আমাৰ এইফালে ৰাকেশৰ মোচন দেখিছেনে একদম পেট চেট উলিয়াই লৈ চাগে আৰু। তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা, যিহেতু চব পেইণ্টিং চলিছে অলপ পাছতে নাট আৰম্ভ হ'ব আৰু নে কি কোৱা? তো ব'লা একেচাৰি নাটতে লগ পাম আৰু। তো বন্ধুসকল দেখি আছে এইফালে আমাৰ নাট আৰম্ভ হৈ গ'ল আৰু এইফালে আমাৰ কৃষ্ণ ওলাই আহিলে। যিহেতু কৃষ্ণ অহাৰ মানে প্ৰৱেশটো উঠাব নোৱাৰিলোঁ গতিকে মই বাহিৰত অলপ আছিলোঁ আৰু ভিতৰত এইটো কাৰণে ভিডিঅ' বনাব পৰা নাই যে মানে ভিডিঅ' নিজে উঠাব পৰা নাই, কাৰণ এইফালে মাইক চাইকবিলাক লাগি আছে, বহুত চাউণ্ডো আহিছে, সেইকাৰণে ভিতৰত ইমান এটা ভিডিঅ' কৰিব পৰা নাই। গতিকে যিহেতু এতিয়া ভাওনা আৰম্ভ হৈ গ'ল তোমালোকে ভাওনাখন শেষলৈকে চাই থাকিবা, মই যিমান পাৰোঁ তোমালোকক দেখুৱাব চেষ্টা কৰিম। তো ব'লা ক'ব পৰা
এইফালে এবাৰ দেখিব পাইছে আমাৰ মহাদেৱ আহি গ'ল, মহাদেৱ ওলাই গ'ল। তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু বহুতখিনি উঠাবলৈ আছে, যিহেতু বহুতখিনি মানে চব ভিডিঅ' কৰিব পাৰিলে ব্লগটো বহুত দীঘল হৈ যাব। সেইকাৰণে যিহেতু মই ব্লগটো যিমান পাৰোঁ ছুটি কৰিব চেষ্টা কৰিছোঁ, ইমান দীঘলো নকৰোঁ যাতে তোমালোকে চায়ো বেয়া পোৱা। সেইকাৰণে মই মানে ব্লগটোৰ মানে ভিডিঅ' শ্বুটবিলাক কাটি মানে ইমানকৈ কাটিকৈ লগাইছোঁ, ইমান বেছিকৈ লগোৱা নাই। গোটেই উঠালে মানে ভিডিঅ'টো বহুত দীঘল হ'ব, যিহেতু সেইকাৰণে অলপ শ্বৰ্টকৈ দেখাইছোঁ। গোটেই ভাওনাখন লাগিলে কমেণ্ট এটা কৰি জনাব, তেতিয়া মই কমেণ্টত গোটেই ভাওনাখনৰ লিংক দি দিম।
আমার এই বিশাল সংসার আমার শান্তি নাই, কিন্তু এই অশান্তির মূর্তি আজিও ধারণ করতে পারে নাই। গোজকেতুর নাম শুনিবে জগৎ হয় কম্পমান, তার পুত্রদয় গোজকেতু আর গোজকেতুর পরাক্রম অপ্রমাণ হত্যার লোক রয়ে যায়। আর সেনাপতি গণক বংশধর প্রধান পতাপদ গোজকেতু রাজ্য আক্রমণ করবই সাহস করে এই গোজকেতুর সকল থাকি নাই এনে কইল ইয়ার কিবা ব্যবস্থা মই করিবই লাগিব। যাও এই বিষয়ে সেনাপতি আৰু উত্তৰায়ৰ লগত আলোচনা কৰোঁগৈ। ভিডিঅ'টো কেনেকৈ পালে চাই কমেণ্টত এটা কমেণ্ট দি দিব, চ' তেতিয়াই গম পাম ন ভাওনাখন চাই কেনেকুৱা পালে।